হেল্ল' নমস্কাৰ আজি আগবাঢ়িছোঁ ক্লাছ 11ৰ চেপ্টাৰ বায়োমলিকুলছ আচলতে বায়োমলিকুলছ মানে কি বায়োমলিকুলছ মানে হৈছে ৰিলেটেড টু লাইফ যিটোৱে কিহক ৰিপ্ৰেজেণ্ট কৰে লিভিং অৰ্গেনিজম যি আমাৰ পৃথিৱীত থকা যিবিলাক মানে জীৱিত জীৱ সেই জীৱসমূহক বায়ো বুলি কোৱা হয় আৰু মলিকুলছ মানে হ'ল গ্ৰুপ অফ এটম যিটো জীৱিত নহয় বিশেষকৈ কিহৰ কথা কোৱা হয় ষ্টাডি অফ কাৰ্বন কম্পাউণ্ডছ যিটো কাৰ্বন কম্পাউণ্ডৰ মলিকুলছ বুলিলে বিশেষকৈ আমি কাৰ্বন কম্পাউণ্ডছৰ কথা বুজোঁ আৰু এই লিভিং অৰ্গেনিজমছ যিবিলাক লিভিং অৰ্গেনিজমছ আছে ন সেই লিভিং অৰ্গেনিজমছ বিশেষকৈ 6টা এলিমেণ্টছ দি গঠিত সেই এলিমেণ্টছকেইটাৰ নাম হ'ল কাৰ্বন হাইড্ৰজেন অক্সিজেন নাইট্ৰজেন ছালফাৰ আৰু ফছফৰাছ যিটো আমাৰ অৰ্থাৎ জীৱিত জীৱৰ দেহত 98%তকৈও বেছি পোৱা যায় সেই 6টা এলিমেণ্টক আমি এটা ট্ৰিক দিও মনত ৰাখিব পাৰোঁ সেই ট্ৰিকটো হৈছে কোন এছপিৰ চি মানে হ'ল কাৰ্বন এইচ মানে হ'ল হাইড্ৰজেন অ' মানে হ'ল অক্সিজেন এন মানে হ'ল নাইট্ৰজেন এছ মানে হ'ল ছালফাৰ আৰু ফছফৰাছ পি হ'ল ফছফৰাছ আৰু মাত্ৰ 3 প্ৰকাৰৰ মাইক্ৰ'মলিকুল আছে যিটো প্ৰ'টিন নিউক্লিক এচিড আৰু পলিছেক্ৰাইডছ যিটো লিভিং অৰ্গেনিজমত পোৱা যায় আৰু এটা আছে সেইটো হ'ল লিপিডছ সেইটো মেক্ৰ'মলিকুল অৰ্থাৎ মেক্ৰ' মানে হ'ল ডাঙৰ মলিকুল আৰু মাইক্ৰ' মানে হ'ল সৰু মলিকুলটো আৰু তাৰ লগত কি জড়িত হৈ আছে লিপিডছ কাৰণ লিপিডছ কি হ'ল লিপিডছ মানে আমি মানে ডাইৰেক্টলি ধৰিব নোৱাৰোঁ সেই লিপিডক মেক্ৰ'মলিকুল বুলি কিন্তু লিপিডছটো ইনচলিউবল এচিডত কি নহয় চলিউবল নহয় সেইটো কাৰণে আমি লিপিডকো মেক্ৰ'মলিকুল হিচাপে ধৰিব পাৰোঁ তাৰপিছতে এলিমেণ্ট এনালাইচিছত আমি কি কৰিব পাৰোঁ যিটো মানে এলিমেণ্টছৰ মানে আমাৰ জীৱিত মানে জীৱ হওক বা অজীৱিত জীৱ হওক ন সেই জীৱিত আৰু অজীৱিত জীৱৰ দেহত থকা যিটো এলিমেণ্টৰ বিভিন্ন প্ৰকাৰৰ এলিমেণ্ট পোৱা যায় সেই বিভিন্ন প্ৰকাৰৰ এলিমেণ্ট কিমান শতাংশ আছে সেইটোক আমি কি কৰিব পাৰোঁ এলিমেণ্ট এনালাইচিছৰ দ্বাৰা আমি গম পাব পাৰোঁ আৰু সেই চেম্পল হিচাপে আমি কি কৰিব পাৰোঁ মানে কি ল'ব পাৰোঁ সেইটো হৈছে লিভিং আৰু নন লিভিঙত আমি কি ল'ব পাৰোঁ পাৰ্ট অফ লিভাৰ বা প্লেণ্টছ লিভ বেক্টেৰিয়া পেষ্ট আমি কি ল'ব পাৰোঁ লিভাৰ জীৱিত জীৱৰ লিভাৰ ল'ব পাৰোঁ যিটো অসমীয়াত যকৃত বুলি কোৱা হয় আৰু প্লেণ্ট লিভছ মানে হৈছে গছৰ পাত আৰু বেক্টেৰিয়াল পেষ্ট আৰু বেক্টেৰিয়াৰ যিটো পেষ্ট সেইটো ল'ব পাৰোঁ আৰু নন লিভিঙত আমি আৰ্থ কাষ্ট মানে হ'ল পৃথিৱীৰ ভূতত্ত্ব অৰ্থাৎ পৃথিৱীৰ ভিতৰি ভাগৰ যিকোনো এলিমেণ্ট ল'ব মানে যিকোনো পদাৰ্থ ল'ব পাৰোঁ যিটো অজীৱিত When elemental analysis was done, it was found that both living organisms and earth crust has almost same elements. আৰু যেতিয়া মানে লিভিং আৰু নন লিভিঙৰ যিটো এলিমেণ্ট এনালাইচিছ পালোঁ ন সেইটো চাই আমি কি পালোঁ যে মানে জীৱিত আৰু অজীৱিত অৰ্গেনিজমত প্ৰায় সকলোবোৰ মানে পদাৰ্থ এলিমেণ্টবিলাক একে থাকে খালি তাৰ পাৰ্চেণ্টেজটো বেলেগ থাকে লিভিং অৰ্গেনিজমত কি থাকে কাৰ্বন হাইড্ৰজেন অক্সিজেন আৰু নাইট্ৰজেনৰ পৰিমাণ বেছিকৈ থাকে যাক আমি কি মনত ৰাখিব পাৰোঁ ট্ৰিক হিচাপে কোন হিচাপে CHON কোন হিচাপে মনত ৰাখিব পাৰোঁ আৰু নন লিভিঙত কি থাকে বেছি পৰিমাণে চিলিকন পোৱা যায় আৰু এখন চাৰ্ট বনোৱা হৈছে NCERT বুকত দিয়া হৈ আছে এ কম্পেৰিজন অফ এলিমেণ্টছ প্ৰেজেণ্ট ইন নন লিভিং এণ্ড লিভিং মেটাৰ্ছ এলিমেণ্টছ পাৰ্চেণ্টেজ ৱেইট অফ আৰ্থ কাৰ্টছ হিউমেন যিটো নন লিভিং হয় আৰু লিভিং
য'ত কি আছে হাইড্ৰজেন আছে, কাৰ্বন আছে, অক্সিজেন আছে, নাইট্ৰজেন আছে, ছালফাৰ আছে, ছ'ডিয়াম আছে, কেলছিয়াম আছে, মেগনেছিয়াম আছে আৰু চিলিকন আছে। আমি যিটো ট্ৰিক হিচাপে কি মনত ৰাখিব পাৰোঁ, কোন এছ। পিটো নাই অৱশ্যে, কোন এছ মানে কোন এছ হ'ল। আৰু এই মানে লিভিং আৰু নন লিভিঙত আমি এটা বস্তু বেছি মানে দেখা পালোঁ যে যিটো অক্সিজেনৰ পৰিমাণ লিভিং হওক বা নন লিভিঙত যিটো এলিমেণ্ট পাৰ্চেণ্টেজ হয় ন, সেই পাৰ্চেণ্টেজটো বেছি আছে। 46.6% আছে নন লিভিং অৰ্থাৎ অজীৱিত, অৰ্থাৎ পৃথিৱীৰ ভূতত্বত পোৱা যায় 46.6% অক্সিজেন আৰু লিভিঙত পোৱা যায় 65.0%। আৰু এইটো ক'ৰ পৰা এই মানে যিটো মানে এলিমেণ্টেল এনালাইচিছ পাইছোঁ ন, সেইটো ক'ৰ পৰা অনা হৈছে, CNR ৰাও পৰা অনা হৈছে। CNR ৰাও হৈছে এজন ব্যক্তি যিয়ে নোবেল পুৰস্কাৰ পাইছে আৰু বহুত পুৰস্কাৰ পাইছে কেমিকেল এনালাইচিছ। কেমিকেল এনালাইচিছ মানে কি? কেমিকেল এনালাইচিছ মানে হৈছে যিটো ৰাসায়নিক বিশ্লেষণ বুলি কোৱা হয় অসমীয়াত। চেম্পল অফ লিভিং টিচু ইজ টেকেন। যিটো আমি মানে কেমিকেল এনালাইচিছবোৰ কেনেকৈ কৰিব পাৰোঁ, যিবিলাক জীৱিত কোষ আছে ন, সেই কোষবোৰ যেনে পিচ অফ লিভাৰ, লিভছ অফ প্লেণ্ট, যিটো লিভাৰ মানে লিভাৰৰ টুকুৰা হওক বা উদ্ভিদৰ পাত হওক, সেই পাতবিলাকক আমি কি কৰিব পাৰোঁ, ট্ৰাইক্ল'ৰ' এচিটিক এচিড অৰ্থাৎ CCl3COOH হ'ল। আমি ট্ৰাইক্ল'ৰ' এচিটিক এচিড কেনেকৈ বনাব পাৰোঁ, CH3COOH অৰ্থাৎ চাইট্ৰিক এচিড। চাইট্ৰিক এচিডৰ পৰা H3টো যদি আমি মাইনাছ কৰি দিওঁ, নাইকিয়া কৰি পেলাই আমি যদি C3Cl এড কৰি দিওঁ, তেতিয়াহ'লে কি কৰিব, ট্ৰাইক্ল'ৰ' এচিটিক এচিড বনিব। আৰু যেতিয়া আমি ট্ৰাইক্ল'ৰ' এচিটিক এচিড পিচ অফ লিভাৰত দি দিম বা লিভছ অফ প্লেণ্টত দি দিম, তেতিয়া আমি কি পাম, যিটো মানে তিনি প্ৰকাৰৰ মানে মেইনলি 2 প্ৰকাৰৰ এলিমেণ্টছ পাম। যিটো এটা হ'ব এচিড ইনচলিবল, মানে এচিডত যিটো মানে মিলিত নহয় আৰু এচিডত চলিবল পাম। আৰু এচিডত ইনচলিবল হোৱা অৰ্থাৎ এচিডত যিটো মানে মিহলি মানে দ্ৰৱীভূত নহয়, অৰ্থাৎ এচিডৰ লগত মিহলি হৈ নাযায়, যিটো উপঙি থাকে এচিডত দিলে, সেইকেইটা হ'ল পলিছেক্ৰাইড, নিউক্লিক এচিড, প্ৰ'টিন, লিপিড আৰু যাক কি বুলি কোৱা হয়, মেক্ৰ'মলিকুল বুলি কোৱা হয়। আৰু যিটো মানে ফিল্টাৰ হৈ যাব ন, সেইটো হ'ল কি, এচিডত চলিবল, অৰ্থাৎ সেইকেইটা হ'ল কি, মন'ছেক্ৰাইডছ, নিউক্লিঅ'টাইডছ, এমাইন' এচিড। আৰু ইনঅৰ্গেনিকক কি হ'ব, ছ'ডিয়াম, পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম, ক্ল'ৰিন, ছালফাৰ আদি।